পালেহি পালোহি ক্লাছ আৰম্ভ হ'ব হ'ল যাওঁ বৈ ক্লাছ আৰম্ভ হ'বলৈ হ'ল নেকি বৈ তেতিয়া বৈ হেই হাই এইটো বৈ এই ৰ'বা না ভাল লাগিছে হেই ভাল লাগিছে প্ৰেম জোনাকৰ তুমি পূৰ্ণিমা ৰাতি বল 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 মৰ্নিং মৰ্নিং বহা বহা ৰুল নম্বৰ 1 2 য়েছ ছাৰ 3 য়েছ ছাৰ 4 য়েছ ছাৰ 5 য়েছ ছাৰ 6 য়েছ ছাৰ কনষ্টিটিউশ্যন মানে হ'ল সংবিধান আৰু এই কনষ্টিটিউশ্যন শব্দটো লেটিন ভাষা হৈ দে কি হ'ল? বৈ কি হ'ল তহঁতৰ সোমা বহ সদায় লেট কৰিবি কনষ্টিটিউশ্যনৰ শব্দ অৰ্থ হ'ল এবাৰ ভয়খন দিয়া হেই এতিয়া আমি কনষ্টিটিউশ্যনৰ বিষয়ে অধ্যয়ন কৰিলোঁ নহয়নে বুজি পালানে সংবিধান মানে কি পালানে গুড আজিলৈ সামৰিছোঁ আকৌ কাইলৈ আমি লগ পাম কি বজাই আছ মা কচম বে মই ফিদা বে ইমান ধুনীয়া ধুনীয়া ছোৱালী আহিছে কাক পতাওঁ কাক নপতাওঁ লাগিছে আজিৰ পৰা সদায় কলেজ আহিম বাপেকে এইবাৰ ঐ আজি প্ৰথম দিনাখন আহিয়ে পগলা হৈ গ'লি তই অ' কি ধুনীয়া দেখা ধুনীয়া ছোৱালী আহিবলৈ আছে ধৈৰ্য ধৰ তই ঐ কাইলৈ কলেজ আহিবা নহয় যোৱা ঠিক আছে মাইনা মাইনা ভাত খাব হ'ল মাইনা নাহ কিয় ভাত খাব হ'ল মা গৈছোঁ ৰ ভাত বাঢ়িলি ন বাঢ়িলোঁ আকৌ অথনিৰ পৰা মাতি আছোঁ তোক কিমান আৰু একেখিনি শাককে বনাই থাক ক'ৰ পৰা বনাবি ঘৰখনত কি আছে কি নাই তইচোন জানই বাপেৰে হাজিৰা কৰি পোৱা পইচা কেইটকাই চাউলে কিনিবি নে ভাল চব্জিকে কিনিবি ভালদৰে পঢ়া শুনা কৰি কিবা চাকৰি বাকৰি এটা কৰ কাইলৈ তাতে শুকুৰবাৰ বন্ধনৰ গোটো আছে ক'ৰ পৰা দিওঁ জানো বাপেৰে কামলৈ গৈ এতিয়ালৈকে আহি পোৱাহিয়ে নাই ভাৰতী বলা বলা ক্লাছ দেৰি হৈছে য়েছ য়েছ কি নামটো ভাৰতী পগলা হ'ল নি নাই একো হোৱা নাই মৰ্নিং মৰ্নিং বহা 2 য়েছ ছাৰ 3 4 য়েছ ছাৰ 5 6 য়েছ ছাৰ কালি তুমি কিয় নাহিলা ছাৰ এই বোকা পানী সেই পিছলি পৰিলোঁ পেণ্টটো তিতি গ'ল এই পলিটিক্স শব্দটো পোনপ্ৰথমে এৰিষ্টটলে ব্যৱহাৰ কৰিছিল গুড আজিলৈ তেন্তে হ'ব তেনেহ'লে মই আজি কাৰোবাক ভাল পাই পেলালোঁ কি বকি আছ কাক ভাল পাই পেলালি কোন হ'ব চাইছিলোহে কি বকি আছ কাক ভাল পাই পেলালি কোন হ'ব
চাই আছিলোঁ নহয় মই এইকেইদিন। জীৱনত কাৰোবাক প্ৰথম দেখি তাইৰ বিষয়ে একো নজনাকৈয়ে প্ৰথমবাৰৰ বাবে তাইক নিজৰ আপোন কৰি ল'বলৈ বৰ মন যায়। চাগে এয়াই প্ৰেম, এয়াই ভাল পোৱা। ঐ 1 মিনিট ৰ, মই আহি আছোঁ। আয়া মা জোনাকৰ তুমি পূৰ্ণিমা ৰাতি হাই ভাৰতী ৰাইট, মই চন্দন। তোমাৰ ঘৰ? কিয় সুধিলা? নাহে মানে এনে ঘৰত কোন কেনেকৈ আছে? মা দেউতা আৰু ভণ্টি। তোমাৰ নাম্বাৰটো পাম নেকি বাৰু? বাবা মানিছোঁ কিন্তু দেই, কোনোদিন ছোৱালীৰ কাষ নচপা ল'ৰাটোৱে আজি লাইন মাৰিব পৰা হ'ল। কি যাদু কৰিলে তোক? একদম পিছে পিছে যে তাই। মইহে জানো বুকুত কিমান সাহস গোটাই তাইৰ লগত কথা পাতিছোঁ। তহঁতি কি বুজিবি? নাজানো ক'ৰ পৰা আহিলে এই শক্তি। চাগে এয়াই তাইৰ প্ৰতি থকা প্ৰকৃত ভাল পোৱা আৰু মৰম। বা এই দুদান্ত প্ৰেমিক হৈ গ'লচোন। ঐ কিবা ইয়াক যাদু কৰিলে নেকি? কৰিলে ডাইৰেক্ট কৈছে। ঐ কি? মোক তাইৰ ভাগত নাম্বাৰটো লাগে অ'। তহঁতি অলপ হেল্প এটা কৰ না। তই ইয়াতে প্ৰেমৰ কবিতা লিখি থাক, ইফালে ৰাধা গৈ বৃন্দাবন পালেগৈ। বৈ নাম্বাৰ লাগে যদি বৈ। ঐ কিবা এটা কোৱা আকৌ। কোৱা আকৌ, কি কৰি আছো? ঐ হেই মই নকওঁ দেই। কোৱা আকৌ। ঐ ক, আমি আছোঁ। তহঁতি জানোৱে দেখোন মোৰ কিমান ভয় লাগে। যদি মই ক'ব পৰা তহঁতক মই ক'লোহেঁতেন নেকি? ঐ গোপাল যা না, প্লিজ যা না, লৈ দে নাম্বাৰটো। যাবলৈ ওলাল, যা না। যা যা। ঐ শুনাচোন, ঐ তুমি যোৱা দেই, বাই। অঁ বাই। আমাৰ মানে ই চন্দন তোমাক প্ৰথম দেখাৰ পৰাই পাগল হৈ আছে অ'। তোমাৰ ফোন নাম্বাৰটো তাৰ খুজিবলৈ সাহস হোৱা নাই, সেইকাৰণে ময়ে আহিলোঁ। ফোন নাম্বাৰটো দিবা নি? অনুভূতি সাগৰ প্ৰেম জোনাকৰ তুমি ঐ শুনাচোন, তাক কৈ দিয়া মই মাতিছোঁ বুলি। ঐ তোক মাতিছে ঐ। মাতিছিলে নেকি মোক তাই? যা যা মাতিছে? যা। সপোনে সপোনে দিয়ায়ে পাহি ৰঙা ফুল মোৰ নিজা ফোন নাই, এইটো মোৰ মা নাম্বাৰ। ঠিক আছে। এ ছাৰে দেখিলে দিব। বল। আহা হেল্ল', কি কৰিছা? নাই, এনেই আছোঁ। চিনিব পাৰিছানে? পাৰিছোঁ, কিয় নোৱাৰিম নো। পিছে আজি কি মনত পৰিল? নম্বৰ দেখোন কাহানি পাই ল'লা। মনততো পৰিয়ে আছে জানা, কিন্তু কল কৰিবলৈহে ভয় লাগি আছিল। ভয়? কিহৰ ভয়? মোৰ মানে ছোৱালীৰ লগত কথা পতাৰ তেনে অভ্যাস নাই জানা। হয় নেকি? মইহে জানো কিমান সাহস গোটাই তোমালৈ ফোন কৰিছোঁ। তেতিয়া মোলৈ কেনেকৈ সাহস হ'ল কল কৰিবলৈ? প্ৰথম দিনাই দেখাই পৰাই তোমাক আপোন আপোন অনুভৱ হৈছিল। এনেকুৱা লাগিছিল তুমি মোৰ নিজৰ, বহুত আগৰে চিনাকি। আৰু চিনাকি মানুহ হ'লে কোনোবাই কল কৰিবলৈ ভয় কৰে নেকি? ঐ এতিয়া হ'ব দেই, মা আহিছে, বাই। হ'ব। তোমাৰে দেহত আখি দিন ভৰিদম তোমাৰে দিথ এতিয়া कैसी है माया धर के जिया मोरे प्यार कैसी है माया धर के जिया হাই ভাৰতী, কেতিয়া পালাহি? হ'ল অলপ সময়। আচ্ছা, তুমি আহিবা বুলি বাট চাওঁতে আমাৰ মেমৰ চকু বিষাই গ'ল জানা। হেই এজনী কি যে কৈ থাক।
ব'লা কেণ্টিনলৈ যাওঁ চাহ খাবলৈ নাই নাই এতিয়া আমাৰ ক্লাছ আছে পাছত খাম দেই বাই এনেকুৱা তেনেকুৱা কথা ঐ তহঁতিকেইটাই ক্লাছ কৰগে গাটো বৰ এটা ভাল লগা নাই মোৰ ক্লাছটো কৰগে যা বৰ ভাল লগা নাই কি মোৰ হ'ল কি আকৌ হ'ল ইয়াৰ? আকৌ নাই নাই মোৰ একো হোৱা নাই মোৰ গাটো ভাল লগা নাই তহঁতি ক্লাছ কৰগে যা মই যাওঁ এইটো কি হ'ল সপোন ৰথে দে উৰি উৰি যায় জোনাকী বাটেৰে আগুৱা জোন তৰাৰে তোমাক শুনো মনা আকাশত মায়াৰে হেল্ল' কি কৰিছা পঢ়ি আছোঁ ডিষ্টাৰ্বহে দিলোঁ চাগে ন হেই কি ডিষ্টাৰ্ব হ'বনো বুকুত বহুত সাহস গোটাই তোমাক এতিয়া আজি মোৰ সঁচা কথা ক'বলৈ লৈছোঁ জানা নাজানো আনৰ দৰে ৰোমান্টিক হৈ ক'বৰ বাবে সাধাৰণ হিচাপে তোমাক কৈছোঁ আই লাভ ইউ কি হ'ল চুপচাপ হৈ গ'লা যে বেয়া পাইছা ন নাই নাই কিয় বেয়া পাম তুমি সঁচাকৈ বহুত চিম্পুল এটা ভাল ল'ৰা সেইকাৰণে তোমাক বহুত ভাল লাগে কিন্তু তুমি মোৰ এজন ভাল বন্ধু আৰু মোৰ জীৱনৰ এজন ভাল বন্ধু হৈ থাকিবা প্লিজ মোক ভুল নুবুজিবা তুমি মোক ভাল পোৱা বা নোপোৱা সেয়া তোমাৰ কথা কিন্তু মই সদায় তোমাৰ অপেক্ষাত ৰ'ম জীৱনত প্ৰথম ভাল তোমাকেই পালোঁ আৰু শেষ উশাহলৈকে মাথো তুমিয়ে প্লিজ মোক ভুল নুবুজিবা জোনাকী বাটেৰে আগুৱা জোন তৰাৰে তোমাক শুনো মনা আকাশত মায়াৰে নিচুকা সৰগী সৰগী মৰমা দুটি মনে কেটি প্ৰাণ তোমাৰ মোৰ প্ৰেমৰ মিলন যেনি চৰদে এই কি হ'ল আমন জীৱনকে বহি আছ যে আৰু এইবোৰ যে চব দলিয়া দিলি যে কেলি আজি প্ৰায় 6 বছৰেই হ'ল তাইলৈ বহুত মনত পৰিছে মই কালি দেখিছিলোঁ তাইক ফেচবুকত ফেচবুকত চাওঁ চাওঁ মোবাইলটো চাওঁ হা এইজনী এইটো উৰি উৰি যায় থেংক ইউ ইয়াৰ হ'ব দে কিমান দিনৰ পৰা তাইক চাবৰ বাবে এবাৰ আশাৰে ৰৈ আছিলোঁ ৰহ মেছেজ এটাকে কৈ থওঁ বাপেকে মোৰ মোবাইল বা নকবি তোৰ মোবাইল বা ক ভাৰতী 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 মায়াৰে নিচুকা সৰগী সৰগী মৰমা
হেল্ল' হেল্ল' কি কৰি আছা ভালনে? ক'তনো ভাল? এতিয়া ঘৰৰ দায়িত্ব বাঢ়িলে কামৰ সন্ধানত গুৱাহাটীলৈ বুলি ওলাইছোঁ। তোমাৰ চাগে ভাল, নতুন জীৱন, নতুন সংসাৰ। নাই, ক'তনো ভালে আছোঁ আৰু কোনোমতে। পিছে ইমান দিনৰ মূৰত কালিনো মোলৈ কি মনত পৰিল? মনত সেয়া কেৱল মইহে জানো কিমান মনত পৰি থাকে তোমালৈ। তোমাক এবাৰ চাবৰ বাবে, তোমাৰ লগত এবাৰ কথা পাতিবৰ বাবে কিমান যে পাগল হৈ আছিলোঁ সেয়া কেৱল মই জানো। ফেচবুক, ইনষ্টাগ্ৰামত কিমান যে বিচাৰিলোঁ। আনকি কলেজত মনত আছেনে? মেগাজিনখনতো তোমাক মই বহুতবাৰ চালোঁ, কিন্তু মই নাপালোঁ। আৰু এতিয়া তুমি কৈছা মনত কেনেকৈ পৰিল? ময়ো বহুত বিচাৰিলোঁ জানা তোমাক, কিন্তু নাপালোঁ। নাজানো কিয় ইমান মনত পৰি থাকে তোমালৈ। তোমাৰ বিয়া কথা তুমি যে এতিয়া আনৰ মই গম পাওঁ। তথাপিও মোৰ হৃদয়ে, মোৰ মনে তোমাকে বিচাৰে। বহুত ভাল পাওঁ তোমাক জানা। তুমি যে এতিয়া আনৰ মই মানি ল'বই পৰা নাই, আৰু নোৱাৰিম চাগে। আজি 6 বছৰে মোৰ স্মৃতিবোৰক লৈ জীয়াই আছা। মোৰ লগত এবাৰ কথা পাতিবৰ বাবে কেনেকৈ ইমান ভাল পাব পাৰে মানুহক। আজি নিজকে গল্টি ফিল কৰিছোঁ জানা। তেতিয়া ক'ব নোৱাৰিলোঁ, আজি কৈছোঁ। আই লাভ ইউ জান। প্ৰমাণ কৰি দিলা প্ৰকৃত ভাল পোৱা কি। দাদা দাদা ৰ'ব, দাদা দাদা ৰ'ব, দাদা 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 ৰ'ব। ঐ কি হ'ল? তোমাৰ লগত কথা পাতি থাকোঁতে গাড়ীখন কেতিয়া গ'লগৈ মই গমেই নাপালোঁ। চৰি, মোৰ বাবে তোমাৰ গাড়ীখনো মিছ হ'ল। কি কৰিবা এতিয়া? হে কি যে কোৱা, কিবা এটা কৰিব লাগিব ৰ'বা। মই তোমাক পাছত কল কৰি আছোঁ ৰ'বা। এতিয়া হ'ব দিয়া, বাই। হ'ব। কি হ'ল গুচি আহিলি যে? গাড়ীয়ে নাহিল, ক'ৰ পৰা যাবি তই? হেৰা শুনিছানে? মনত লৈ আনাচোন। এইটো মোনাটো লোৱা। দিয়া মই পটককৈ বজাৰ পৰা আহোঁগৈ। হেল্ল'। অঁ কোৱা। কি কৰিছা? আমাৰ এই বজাৰলৈ গৈছে। মোনাটো দি এই মাত্ৰ ভিতৰলৈ আহিছোঁ। অঁ, তাৰমানে তুমি বৰ্তমান ঘৰত অকলে? অকলেই আছোঁ। আজি 6 বছৰে তোমাক লগ পোৱা নাই। বৰ ইচ্ছা জানা তোমাক এবাৰ কাষৰ পৰা লগ কৰিবৰ বাবে। যদি তোমাৰ অসুবিধা নহয় মই তোমাৰ ওচৰলৈ এবাৰ যাব বিচাৰোঁ। মোৰো বহুত ইচ্ছা জানা তোমাক এবাৰ কাষৰ পৰা পোৱাৰ। কিন্তু আমাৰ এই বজাৰত বিশেষ দেৰি নকৰে। তুমি যদি সোনকালে আহিব পাৰা আহা তেন্তে। পিছে তুমি আমাৰ ঘৰটো চিনি পাবা জানো? চিনি নাপালে তুমি আছা নহয়, মই বাটত ফোন কৰিম দিয়া।
ভিতৰলৈকে ব'লা এটি নতুন ৰূপ বহুত ইচ্ছা আছিল জানা তোমাক এই হাজোৰত চাবৰ বাবে তোমাৰ এই কপালৰ ৰঙা ফটো দিবৰ বাবে মোৰো বহুত ইচ্ছা আছিল জানা কিন্তু সময় যে ইমান নিষ্ঠুৰ সকলো শেষ কৰি পেলালেও কিয় ইমান ভাল পোৱা মোক মোৰ বাবে আজিও তুমি ইমান দুখ কষ্টৰ পাইছা আজিও যে মোৰ প্ৰতি ইমান মৰম ভাল পোৱা প্লিজ মোক বেয়া পাব শিকা মোতকৈ বহুত ভাল ছোৱালী পাবা তুমি নিজৰ কথা ভাবা এতিয়া প্লিজ তুমি ঠিকেই কৈছা মই তোমাতকৈ বহুত ভাল ছোৱালী পাম কিন্তু তোমাৰ দৰেতো কেতিয়াও নাপাওঁ মোৰ বাবে তুমি বহুত বিশেষ জানা মোৰ জীৱনলৈ যদি কোনোবা আহেও কিন্তু তোমাৰ স্থান কোনেও ল'ব নোৱাৰে তুমি মোৰ বাবে বহুত বিশেষ আই লাভ ইউ জান আই লাভ ইউ সি চাগে আহিবই হ'ল যাওঁ বাই যোৱা আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে কাটি দিছে বে মই এতিয়া আনৰ যেতিয়াই মন যায় তেতিয়াই তোমাক মই লগ কৰি থাকিব নোৱাৰোঁ প্লিজ মোক কল কৰি ডিষ্টাৰ্ব দি নাথাকিবা জানো তুমি এতিয়া আনৰ কিন্তু যাক সঁচা অন্তৰৰ পৰা ভাল পাব পাৰি যাক সঁচা মৰমে ভাল পাওঁ তাক জানো পাহৰিব পাৰি ময়ো তোমাক বহুত ভাল পাওঁ হয়তো নিজতকৈও বেছি কিন্তু আমি এনেদৰে লগ কৰি থকাটো জানো ভাল কথা হৈছে ময়োতো মানুহ মোৰো এখন হৃদয় আছে যাক অন্তৰৰ পৰা বহুত ভাল পাওঁ তাক দুবাহুত লৈ অলপ মৰম কৰিবলৈ নাজানো এয়া ভুল নে শুদ্ধ মাথো ভাল পাওঁ কিয় মোক ইমান ভাল পোৱা কিয় পাৰিলে মোক ক্ষমা কৰি দিবা আই লাভ ইউ জান তুমি মোৰ প্ৰথম ভাল পোৱা সঁচাকৈয়ে তুমি মোৰ বাবে বহুত আপোন তুমি লগ কৰা নকৰা সেয়া তোমাৰ সিদ্ধান্ত কিন্তু মই তোমাক বহুত ভাল পায়েই থাকিম তোমাক পায়েই থাকিম
সঁচা অন্তৰে ভাল পোৱা যায় তাক পোৱাৰ সৌভাগ্য সকলোৰে নাথাকে যিসকলে পাইছা বহুত সযতনে ৰাখা কাৰণ নোপোৱাৰ বেদনা মোক সোধা ৰাধে ৰাধে তোমাক